বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোক কমেন্ট কৰি সুধি আছে যে দাদা আমি কেনসেল কৰা কলেজসমূহত যেহেতু আমি পইচা অলৰেডি পেড কৰিলো সেই পইচাটো আমি কেনেদৰে ৰিফান্ড পাম। এইকেইদিন মই খুব ব্যস্ত হৈছো যেহেতু দোকানত কাষ্টমাৰক স্কলাৰশ্বিপৰ অনলাইনসমূহ কৰি আছো, NSPৰ OBC স্কলাৰশ্বিপ কৰি আছো। ঠিক আছে, এতিয়া মই ধুনীয়াকৈ স্ক্ৰীন ৰেকৰ্ডিং বিলাক কৰিলো। বহুতে মোক কমেন্ট কৰিছে লাষ্ট ভিডিঅ'টোত থেংক ইউ দিছে, তোমাৰ ভিডিঅ' চাই বা আপোনাৰ ভিডিঅ' চাই মোৰ এডমিশ্যনটো হৈ গ'ল আৰু মোক বহুতে ধন্যবাদ জনাইছে যেহেতু মই তোমালোকৰ বাবে জেনুইন ভিডিঅ' দিওঁ। ঠিক আছে, থিয়ৰীৰ লগতে প্ৰেক্টিকেলো কৰোঁ ন, দোকানত মই প্ৰেক্টিকেলো কৰাই দিওঁ। যেহেতু মোৰ কম্পিউটাৰ দোকান আছে তাতো মই ধুনীয়াকৈ কাষ্টমাৰক তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীবিলাককে অনলাইন কৰোঁ ন, সেই বস্তুটো মই ইউটিউবত ভিডিঅ' মাধ্যমে দেখাই দিওঁ। ঠিক আছে, যাতে তোমালোকৰো কিবা এটা হেল্প হয়। সমৰ্থ পৰ্টেলত তোমালোকে ৰিফাণ্ডসমূহ কিদৰে পাবা। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক কমেন্ট কৰি সুধি আছে যে দাদা আমি কেনসেল কৰা কলেজসমূহত যেহেতু আমি পইচা অলৰেডি পেড কৰিলো সেই পইচাটো আমি কেনেদৰে ৰিফান্ড পাম। আৰু এটা মই কমেণ্ট পাইছিলোঁ, কমেণ্টত দিছিলে মোক ৰিফাণ্ড কেনেকৈ হ'ব সেইটো দেখোন নকয় কোনো ইউটিউবাৰে, এইখিনি কথাকে চব ইউটিউবাৰে কৈ থাকে, অলপ বেলেগ কথা ক'ব নোৱাৰেনে। তো সেইবাবে মই ভিডিঅ'টো বনাইছোঁ। ৰিফাণ্ড কেনেদৰে পাবা তোমালোকে। যিসকল ছাত্ৰ ছাত্ৰী BPL কেটেগৰীখিনি কথা কোৱা নাই, যিসকল ছাত্ৰ ছাত্ৰীয়ে APL কেটেগৰী হয় পইচা দি পেলাই এডমিশ্যন লৈছিলে, তাৰপাছত সেইখন কেনচেল কৰি উইথড্ৰ কৰি অন্য এখন কলেজত এডমিশ্যন ল'লেগৈ ন, সেই পুৰণা কলেজখনত যিটো পইচা তেওঁলোকে দিলে ৰিফাণ্ডসমূহ কিদৰে পাব। এতিয়া মই দুজন ছাৰলৈ ফোন কৰিলোঁ, ফোন কৰি সুধিলোঁ যেন ৰিফাণ্ডৰ প্ৰচেছটো কেনেকুৱা হ'ব। ঠিক আছে, ছাৰহঁতে ক'লে যেন তোমালোকে পইচাটো কেছ কৰিছা নে অনলাইন কৰিছা তাৰ ওপৰত ডিপেণ্ড কৰিব, আৰু সময় কিমান দিন লাগিব। তোমালোকে সুধিছা কিমান দিন সময় লাগিব পাৰে। চোৱা, কলেজ অনুযায়ী সেই টাইমটো বেলেগ বেলেগ হ'ব পাৰে। ঠিক আছে, কিছুমান কলেজত তোমাক সোনকালেও দিব পাৰে। এতিয়া তোমালোকে মানে পইচাটো কেনেকৈ পে' কৰিছা, কেছ দিছা নে অনলাইন কৰিছা। শুনা, যদি তোমালোকে কেছ দিছা, কলেজত গৈ পেলাই যদি তোমালোকে কেছ পইচা দিছা, তেতিয়া তোমালোকে এখন এপ্লিকেশ্যন ফৰ্ম দিব লাগিব। কিছুমান কলেজত দিব নালাগিবও পাৰে, কিন্তু এপ্লিকেশ্যন ফৰ্মটো দিব লাগিব। ঠিক আছে, কলেজ অনুযায়ী সেইবিলাক ৰুলবিলাক বেলেগ বেলেগ হয়। এখন এপ্লিকেশ্যন ফৰ্ম দিবলৈ কৈছে, দিয়াৰ পাছত কলেজে কেইদিনমানৰ পাছতে পইচাটো তোমালোকক হয়তো সেইদিনাখনো দিব পাৰে, নতুবা 2-3 দিনৰ পিছতো তোমাক দিব পাৰে। লগালগ যদি কেছ দিছা তোমালোকে পইচাটো ৰিফাণ্ড কৰি দিব। ঠিক আছে, কিন্তু ইয়াৰ বাবে টাইম অলপমান লাগিব পাৰে, কেতিয়াবা 2-3 সপ্তাহ লাগিব পাৰে, কেতিয়াবা 1 মাহ লাগিব পাৰে, কেতিয়াবা দেৰিও হ'ব পাৰে। ঠিক আছে, সেইটো আমি কৈ দিব নোৱাৰিম, কলেজ অনুযায়ী বেলেগ বেলেগ হ'ব। তাৰপাছত বহুতো ছাত্ৰ ছাত্ৰীয়ে অনলাইন পে' কৰিছে। যদি অনলাইন পে' কৰিছা তেন্তে ছাৰহঁতে কোৱা মতে যদি অনলাইন পে' কৰিছা তেন্তে সমৰ্থ বা পইচাটো আহিব, কলেজলৈ আহিব, কলেজে পইচাটো তোমালোকক পিছত দি দিব। ঠিক আছে, সেইবাবে তোমালোকে এখন এপ্লিকেশ্যন ফৰ্ম দিব লাগিব। যেতিয়া সমৰ্থৰ পৰা পইচাটো ৰিফাণ্ড আহিব কলেজলৈ, তেতিয়াহে কলেজে তোমালোকক পইচাটো দিব পাৰিব। তাৰ বাবে অলপ টাইম লাগিব বুলি কৈছে, হয়তো 1 মাহো লাগিব পাৰে, হয়তো 2 মাহো লাগিব পাৰে। ঠিক আছে, আমি এইটো ফিক্স ক'ব নোৱাৰিম। আৰু সমৰ্থৰ এটা হেল্পলাইন নাম্বাৰ আছে, তোমালোকে তাত ফোন কৰি ধুনীয়াকৈ সুধিব পাৰা। বাইদেউ কোৱা মতে বাইদেউ ক'লে যে যদি তোমালোকে সমৰ্থ পৰ্টেলত পে' কৰিছা তেতিয়া অট'মেটিক ৰিফাণ্ড হ'ব বুলি কৈছিলে। ঠিক আছে, এতিয়া ছাৰহঁতে কোৱা মতে অনলাইন পে' কৰাখিনিয়ে সমৰ্থে যেতিয়া পইচাটো কলেজলৈ পঠিয়াব, তাৰপাছত ছাত্ৰ ছাত্ৰীবিলাকে এপ্লিকেশ্যন ফৰ্ম দিব, দিয়াৰ পাছতে পইচাবিলাক ৰিফাণ্ড হ'ব। তাৰ বাবে অলপ সময়টো লাগিব বুলি কৈছে। যদি কেছ পইচা দিয়া তেন্তে যিসকলে কেছ দিছে সেই কেছত অলপমান টাইম লাগিব পাৰে, 1 সপ্তাহ 2 সপ্তাহ 3 সপ্তাহ 1 মাহো লাগিব পাৰে। এপ্লিকেশ্যন দিয়াৰ পাছতে কলেজ অনুযায়ী বেলেগ বেলেগ হয়, তোমালোকক পইচাটো ৰিফাণ্ড কৰি দিব। মানে কেছত ইমান জামেলা নাই, মানে সোনকালে কলেজে দি দিব। ঠিক আছে, তোমালোকে যদি অনলাইন পে' কৰা, শুনা কেছটো মানে কি, কেছ পইচা দিলে সেই পইচাটো কলেজৰ ওচৰত থাকে। যদি অনলাইন পে' কৰা বস্তুটো ডাইৰেক্ট সমৰ্থলৈ গুচি যায় বুলি ছাৰহঁতে কৈছে। সেই সমৰ্থৰ পৰা আকৌ পইচাটো কেনচেল কৰা মাত্ৰ ৰিফাণ্ড আহিব কলেজলৈ, কলেজে তোমালোকক দি দিব। ঠিক আছে, আৰু যোনে সমৰ্থত ডাইৰেক্ট গৈ পেলাই পে' কৰিছে তেতিয়া সেই যিটো বেংক একাউণ্টৰ পইচাটো কাটিছে তাতে ডাইৰেক্ট ৰিফাণ্ড হৈ যাব বুলি ক'লে। হয়তো তোমালোকে চাগে বুজি পালাই। তোমালোকে কলেজত ভালদৰে কথাটো সুধিবা, কলেজ অনুযায়ী বস্তুটো বেলেগ বেলেগ হয়, সেইবাবে ছাৰহঁতৰ লগত ফোন কৰি ধুনীয়াকৈ সুধি ল'বা। তেতিয়া তোমালোকে ভালদৰে, মোতকৈ মই যিমানখিনি কৈছোঁ তাতকৈ অলপ বেছিকৈ ভালদৰে তোমালোকে বুজিবা। ঠিক আছে, এইকেইদিন মই খুব ব্যস্ত হৈছোঁ যিহেতু দোকানত কাষ্টমাৰক স্কলাৰশ্বিপৰ অনলাইনসমূহ কৰি আছোঁ, NSPৰ OBC স্কলাৰশ্বিপ কৰি আছোঁ। ঠিক আছে, এতিয়া মই ধুনীয়াকৈ স্ক্ৰীন ৰেকৰ্ডিংবিলাক কৰিলোঁ। এতিয়া অলপ আগত দোকানৰ পৰা ঘৰ আহি পাইছোঁ, স্ক্ৰীন ৰেকৰ্ডিংবিলাক কৰিলোঁ। কালিলৈ পৰহিলৈ মানে চাগে ভিডিঅ'টো এৰিম, তোমালোকে চাবা, চাই ধুনীয়াকৈ তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰিবা। ঠিক আছে, যিহেতু বহুতে মোক কমেণ্ট কৰিছে লাষ্ট ভিডিঅ'টোত থেংক ইউ দিছে, তোমাৰ ভিডিঅ' চাই বা আপোনাৰ ভিডিঅ' চাই মোৰ এডমিশ্যনটো হৈ গ'ল আৰু মোক বহুতে ধন্যবাদ জনাইছে যিহেতু মই তোমালোকৰ বাবে জেনুইন ভিডিঅ' দিওঁ। ঠিক আছে, তো মই থিয়ৰীৰ লগতে প্ৰেক্টিকেলো কৰোঁ ন, দোকানত মই প্ৰেক্টিকেলো কৰাই দিওঁ।
যিহেতু মোৰ কম্পিউটাৰ দোকান আছে, তাতো মই ধুনীয়াকৈ কাষ্টমাৰক তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীবিলাককে অনলাইন কৰোঁ ন, সেই বস্তুটো মই ইউটিউবত ভিডিঅ' মাধ্যমে দেখাই দিওঁ, ঠিক আছে, যাতে তোমালোকৰো কিবা এটা হেল্প হয়। তোমালোকে স্কলাৰশ্বিপৰ ভিডিঅ'সমূহ চাবা, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, যিসকলে কৰা নাই, যিসকলে কৰিলাটো ভাল কথা। তোমালোকে ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবা, ঠিক আছে, বাই বাই।